নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। NHPC বিভাগৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে 2025 চনত। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এপ্লাই কৰিব পাৰিব। এই পোষ্টত এপ্লাই কৰিবলৈ কি কি ডকুমেণ্ট লাগিব, কিমান কোৱালিফিকেশ্যন লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায়, লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভেকেঞ্চিটো মুকলি কৰা হৈছে NHPC বিভাগৰ পৰা 248টা পোষ্ট আপোনালোকৰ বাবে মুকলি কৰা হৈছে। যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদন কৰিব পাৰিব। NHPC লিমিটেড। আবেদনৰ অন্তিম তাৰিখ দিয়া হৈছে 1 অক্টোবৰ 2025। নেশ্যনেল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন NHPC। এছিষ্টেণ্ট ৰাজভাষা অফিচাৰ 11টা পোষ্ট আছে। এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইণ্ডিয়ান ইউনিভাৰ্চিটি, হিন্দী, ইংলিছ। জেনেৰেল OBC EWSৰ 60 মাৰ্ক গ্ৰেড থাকিব লাগিব, মাষ্টাৰ ডিগ্ৰী। SC ST PWDৰ 50 মাৰ্ক গ্ৰেড থাকিব লাগিব, মাষ্টাৰ ডিগ্ৰী। 2 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ। টোটেল পোষ্ট দিয়া আছে 109টা। এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফুল টাইম 3 ইয়াৰ্ছ, ৰেগুলাৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিব লাগিব। জেনেৰেল OBC EWSৰ 60 মাৰ্ক গ্ৰেড থাকিব লাগিব। SC ST PWDৰ 50 মাৰ্ক গ্ৰেড থাকিব লাগিব। 3 নম্বৰ ভেকেঞ্চিটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল। 46টা পোষ্ট আছে। এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফুল টাইম 3 ইয়াৰ্ছ, ৰেগুলাৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ফ্ৰম গভৰ্ণমেণ্ট। জেনেৰেল OBC EWSৰ 60 মাৰ্ক গ্ৰেড থাকিব লাগিব। SC ST PWDৰ 50 মাৰ্ক গ্ৰেড থাকিব লাগিব। 4 নম্বৰটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল। 49টা পোষ্ট আছে। এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে ফুল টাইম 3 ইয়াৰ্ছ, ৰেগুলাৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰ ফ্ৰম গভৰ্ণমেণ্ট। জেনেৰেল OBC EWSৰ 60 মাৰ্ক গ্ৰেড থাকিব লাগিব। SC ST PWDৰ কাৰণে 50 মাৰ্ক গ্ৰেড থাকিব লাগিব। 5 নম্বৰটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ। 17টা পোষ্ট আছে। এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফুল টাইম 3 ইয়াৰ্ছ, ৰেগুলাৰ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট। জেনেৰেল OBC EWSৰ 60 মাৰ্ক গ্ৰেড থাকিব লাগিব। SC ST PWDৰ কাৰণে 50 মাৰ্ক গ্ৰেড থাকিব লাগিব। 6 নম্বৰটো হৈছে ছুপাৰভাইজাৰ। এটা পোষ্ট দেখিবলৈ পোৱা যাব। এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা হ'ব লাগিব। 60 মাৰ্ক গ্ৰেড থাকিব লাগিব। 7 নম্বৰ একাউণ্টেণ্ট। 10টা পোষ্ট দেখিবলৈ পোৱা যাব। এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন CA পাছ কৰিব লাগিব, CMA পাছ কৰিব লাগিব। 8 নম্বৰটো হৈছে হিন্দী ট্ৰেন্সলেটৰ। 5টা পোষ্ট দেখিবলৈ পোৱা যাব। এজ লিমিট দিয়া হৈছে 30 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ফ্ৰম ইণ্ডিয়ান ইউনিভাৰ্চিটি ইন হিন্দী উইথ ইংলিছ। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত
জেনেৰেল OBC এণ্ড GENEWS 600 পে' কৰিব লাগিব এপ্লিকেশ্যন ফিজৰ কাৰণে। SC ST PWD এক্স ছাৰ্ভিচমেন কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু ইয়াত পে'মেণ্ট মোড অনলাইনত হ'ব। আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 1 অক্টোবৰ 2025। যদি আপোনালোকে নিজে আবেদন কৰিব বিচাৰে তেতিয়া মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ।